হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই বৰ্ণালী, মোৰ ইউটিউব চেনেল বৰ্ণালীজ ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এখন পিটিকাৰ থালি লৈ আহিছোঁ। চাওকচোন আপোনালোকে কেনেকুৱা পায়। প্ৰথমতে মই পিটিকা কৰিবলৈ লৈছোঁ আলু আৰু কণীৰ পিটিকা। এয়া চাই থাককচোন, আলু আৰু কণীৰ পিটিকা সকলোৱে জানেই বাৰু, হ'লেও মই 10 বিধ পিটিকাৰ থালি, স্পেচিয়েল এখন পিটিকাৰ থালি তৈয়াৰ কৰিছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। তো আপোনালোকে চাই থাকক। এয়া আলু, কণী, পিঁয়াজ নাই দিয়া, ধনিয়া দি মই পিটিকিছোঁ। এয়া পিটিকা কৰি হৈ গৈছে অলম'ষ্ট। তাৰপিছত মই নেক্সট কি কৰিম, ইয়াৰ পিছত মই কৰিছোঁ ৰঙালাও আৰু আলুৰ পিটিকা। এয়া ৰঙালাও আলু পিটিকা, ইয়াত অকণমান তেল দি দিছোঁ, মিঠাতেল। মই বটলৰ পৰা যিহেতু মোবাইলটো ইখনতে ধৰি আছোঁ, গতিকে মই তেলটো বাতিত বাকি লৈছিলোঁ। এয়া পিটিকা কৰিছোঁ, লগত পিঁয়াজ অকণমান দিছোঁ, ধনিয়া। এয়া পিটিকা কৰি এয়াও এটা পিটিকা হৈ গৈছে। আৰু দ্বিতীয়তে মই পিটিকা কৰিছোঁ আলু আৰু অমিতাৰ পিটিকা। দুপিচ আলু আৰু এপিচ অমিতা লৈছোঁ। মই কমকৈ লৈছোঁ, যিহেতু কেইবাবিধ পিটিকা হ'ব, তো ইমানখিনি খোৱাটো সম্ভৱ নহয়। ছেইম প্ৰচেছত মই পিঁয়াজ আৰু ধনিয়া, নিমখ আৰু তেল দি পিটিকা কৰিছোঁ। মই জলকীয়াটো তেনেকৈ দিয়া নাই। আৰু এই 4 নম্বৰ পিটিকাটো হৈছে বেঙেনাৰ পিটিকা। অকল বেঙেনাৰ লগতে পিটিকা কৰিছোঁ। আপোনালোকে বিভিন্ন ধৰণৰ পিটিকা কৰিব পাৰে বা বিলাহীৰ লগতো পিটিকা কৰিব পাৰে, কিন্তু মই অকল বেঙেনাৰ পিটিকাই কৰিছোঁ, পিঁয়াজ আৰু ধনিয়া দি মেলি। তো এয়া পিটিকাখিনিও কৰি হৈ গ'ল। তো মই 4 নম্বৰ পিটিকা হৈ গ'ল। আৰু ইয়াৰ পিছত 5 নম্বৰ পিটিকাটো মই আপোনালোকক দেখুৱাম। চাই থাককচোন। এয়া 5 নম্বৰতে আহিলে বিলাহীৰ পিটিকা। এয়া মই পুৰি লৈছিলোঁ বিলাহী জুইত, পিছে পুৰাবোৰ দেখুওৱা নাই। চিম্পুল এনেকৈ পুৰি আনি থৈছিলোঁ ঘৰত। আৰু পিঁয়াজ ধনিয়া দি অকণমান তেল দিছোঁ, নিমখ দিছোঁ, মানে পিটিকা কৰিছোঁ। এয়া হৈছে বিলাহী পিটিকা। যিহেতু 1 জানুৱাৰী বিহু, বিভিন্ন ধৰণৰ মাছ মাংস খাই থকাই হৈছে, গতিকে মই ভাবিলোঁ আজি এখন পিটিকাৰ থালি বনাওঁ। খাবলৈও মন গৈছিলে আৰু সকলোৰে প্ৰিয় নহয় জানো। এয়া 6 নম্বৰত মই বনাইছোঁ শুকতি, যিটো নেকি মাছ পিটিকা কৰি মেলি চুঙাত ভৰাই থোৱা হয়, বাঁহৰ চুঙাত। এয়া মিচিঙত নামচেং বুলিও কয়, তো কিছুমানে নাজানিব পাৰে, আমাৰ এইফালে শুকতি বুলি কয়। তো মুঠতে মাছৰ চাটনি আৰু। তো আলুৰ লগত পিটিকা কৰিছোঁ। এই নামচেং বা শুকতিখিনিও মই জুইত পুৰি লৈছিলোঁ, কলপাতত দি মেলি। এনেকৈ পিঁয়াজ আৰু ধনিয়া, চিম্পলকৈ পিঁয়াজ ধনিয়া আৰু তেল অকণমান দি পিটিকা কৰি লৈছোঁ। এয়া পিটিকা কৰি হৈ গ'ল। মই 7 নম্বৰত পিটিকা কৰিছোঁ এয়া দালি, মচুৰ দালি। আৰু এয়া মচুৰ দালি পিটিকা চবেই জানে আৰু মই কেনেকৈ বইল মচুৰ দালি আৰু তেল অকণমান দি দিছোঁ, পিঁয়াজ আৰু ধনিয়াৰ লগত পিটিকা কৰিলোঁ। এয়া 8 নম্বৰ পিটিকাটো হৈছে কেঁচা লাই পাত আৰু আলুৰ পিটিকা। আপোনালোকে খাইছেনে বাৰু? এয়া বহুত বেছি ভাল লাগে। কুমলীয়া লাইটো হ'ব লাগে। তো এয়াও একেই চিম্পলকৈ তেল আৰু নিমখ পিঁয়াজ দিয়ে মই পিটিকা কৰিছোঁ। ধনিয়াটো অৱশ্যে মই ইয়াত দিয়া নাই। আৰু 9 নম্বৰ পিটিকাটো হৈছে এয়া পুৱা আলু। মই এই আলুখিনি পুৰিছিলোঁ, তো চিম্পলকৈ ধনিয়া দি আৰু পিঁয়াজ দি মই পিটিকা কৰিছোঁ। এই পিটিকাটো বহুত বেছি ভাল লাগে, যিহেতু আলুটো পুৰি দিয়া হয়। সেয়াই
9 নম্বৰ পিটিকাটো কমপ্লিট হৈ গ'ল। এতিয়া একেবাৰে শেষৰ পিটিকা 10 নম্বৰ পিটিকাটো হৈছে এয়া আলু আৰু তিতা ফুল হয়, বইল কৰি লৈছিলোঁ আলু জলকীয়া, ইয়াত জলকীয়াটো অকণমান দিছোঁ আৰু পিঁয়াজ আৰু তেল দি মেলি মই পিটিকা কৰিছোঁ। এয়া হৈছে শেষৰটো পিটিকা, মানে 10 নম্বৰ পিটিকা। মই 10 বিধ পিটিকাৰে কৰিছিলোঁ। এয়া চাই থাকক। 10 বিধ পিটিকা কমপ্লিট হৈ গ'ল। এতিয়া ভাবিলোঁ মই কাঁহীখনত সজাই লওঁ। তো প্ৰথমতে থৈছোঁ এয়া আলু আৰু কণীৰ পিটিকা। দ্বিতীয়তে থৈছোঁ মই ৰঙালাও আলু পিটিকা। 3 নম্বৰতে মই থৈছোঁ এয়া বেঙেনাৰ পিটিকা। 4 নম্বৰতে থৈছোঁ লাই আৰু আলুৰ পিটিকা। 5 নম্বৰ পিটিকাটো হৈছে এয়া পোৰা বিলাহী আৰু পিঁয়াজৰ পিটিকা। এয়া 6 নম্বৰতে থৈছোঁ অমিতা আৰু আলু পিটিকা। এয়া 7 নম্বৰত থৈছোঁ মই পোৰা আলুৰ পিটিকা। 8 নম্বৰত থৈছোঁ এয়া দালিৰ পিটিকা, মচুৰ দালিৰ পিটিকা। এয়া 9 নম্বৰতে হৈছে শুকতি আৰু আলুৰ পিটিকা। আৰু একেবাৰে 10 নম্বৰ পিটিকাটো হৈছে এয়া তিতাফুল আৰু আলুৰ পিটিকা। লগতে মই বিট, গাজৰ আৰু তিয়ঁহৰ চালাড দিছোঁ। এয়া সম্পূৰ্ণ থালিখন আপোনালোকে চাওক। এয়া অকণমান ডেক'ৰেশ্যন কৰিলোঁ আৰু মানে ধুনীয়াকৈ সজাই লৈছোঁ ফটো তুলিবৰ কাৰণে ধুনীয়াকৈ। গতিকে ভিডিঅ'টো এয়াই আছিল। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আজিলৈ আহোঁ।